মই তেখেতলোকৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা জনাইছো। সভানেত্ৰী বাইদেৱে মোক উদ্বোধন কৰি আমাক বিভিন্ন তথ্য সম্বলিত ভাষণেৰে মাননীয় শ্ৰী অশোক ডেকাদেৱ, বাণী বৰুৱা বাইদেউ প্ৰমুখ্যে আজি অংকিত কৰি থকা বিশেষকৈ মৰিগাঁও জিলা মই তেখেতলোকৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা জনাইছো। সভানেত্ৰী বাইদেৱে মোক আজি দায়বদ্ধ মহিলা দায়বদ্ধতা এটি বিশেষ বিষয় লৈ আলোচনা চক্ৰটি আগবঢ়াইছে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মৰিগাঁও শাখাই। আচলতে এটা কথাত মই বিশ্বাস কৰোঁ যে আমি প্ৰত্যেকগৰাকী নাৰীয়ে আমি সামাজিকভাৱে অত্যন্ত দায়বদ্ধ। সৰুৰ পৰা আমি বিভিন্ন ধৰণে আমি আমাৰ কামবিলাক কৰি আহিছোঁ। প্ৰত্যেকগৰাকী নাৰীয়ে সেই ঘৰুৱা জীৱনতে হওক, সামাজিক জীৱনতে হওক। কিন্তু এই দায়বদ্ধতাৰ সাজযোৰ আমি পিন্ধিছোঁ, কিন্তু সেই দায়বদ্ধতাৰ সমাজখনলৈ আমি কি অৰিহণা আগবঢ়াইছোঁ সেইটো ডাঙৰ কথা। আজি যিখন মই সভালৈ আহিলোঁ, এই সভাখনলৈ আহি মোৰ মনটো ইমান ভাল লাগিছে, কাৰণ 29 বছৰে মৰিগাঁও অসম লেখিকা সমাৰোহ সমিতি নহয় জানো, তেওঁলোকে 29 বছৰ ইমান সুন্দৰকৈ সাহিত্য ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াইছে, আৰু সাহিত্য ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ লগে লগে তেওঁলোকৰ দায়িত্ববোধৰ এটা চিনাকি দিছে। আৰু এটা কথা, তেখেতসকলৰ লগত কথা পাতিলোঁ, তেখেতসকলে মুষ্টিমেয় মহিলাখিনিক লৈ কাম কৰা নাই, আমাৰ সমাজৰ সেইসকল মহিলাক লৈ কাম কৰিছে যিসকলে ইচ্ছা থাকিলেও তেওঁলোকে নিজৰ সৃষ্টিখিনি আগবঢ়াব নোৱাৰে। সেই মহিলাসকলক লৈ কাম কৰাটোহে ডাঙৰ কথা। আৰু সেইসকল মহিলা যিসকল মহিলা এতিয়াও তেওঁলোকৰ সৃষ্টি প্ৰকাশৰ এটা বাট বিচাৰি আছে, সেইসকল মহিলাক যদি এখন আসন দিব পৰা যায়, তেতিয়াহ'লে এই লেখিকা সমাৰোহ সমিতিৰ মহিলাসকলে নিজৰ দায়বদ্ধতাখিনি প্ৰকাশ কৰিব পাৰিব। মই আজি যি হিচাপে তেখেতসকলে মোক ইয়ালৈ মাতিলে, মই সেই সন্মানৰ যোগ্য নহয়, তথাপি মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ আৰু আশা ৰাখিছোঁ অনাগত দিনবিলাকত, আজি 29তম প্ৰতিষ্ঠা দিৱস, অনাগত দিনবিলাকতো মৰিগাঁও এইসকল অগ্ৰগামী মহিলাই খুব সুন্দৰকৈ কাম কৰি যাব। ডক্টৰ শিলা বৰঠাকুৰ বাইদেৱে 1972 চনতে এই মহিলাসকলৰ কাৰণে এখন সুন্দৰ প্লেটফৰ্ম সৃষ্টি কৰি থৈ গ'ল। পৰৱৰ্তী সময়ত তেখেতৰ পদাংক অনুকৰণ কৰি মহিলাসকলে সুন্দৰকৈ আগবাঢ়িছে আৰু সুন্দৰকৈ আগবাঢ়ি যাব, সেয়াই আমাৰ আশা। আৰু এই যিখন প্লেটফৰ্ম, এই প্লেটফৰ্মখনে সকলোকে এখন মঞ্চ দিব, আমি সেয়াই আশা কৰিছোঁ। আপুনি নিজে এগৰাকী নাৰী আৰু অসমৰ বিভিন্ন আপুনি প্ৰান্তত গৈছে, গাঁৱে গাঁৱে ঘূৰিছে, বিভিন্ন আচলতে নাৰীৰ যি আচলতে বৰ্তমান সময়ত যি দায়বদ্ধতা, যি পৰিৱেশ হ'ব লাগিছিলে, পৰিৱেশ বৰ্তমান সময়ত দেখা পোৱা, আপুনি কি আহ্বান জনাব আচলতে? আহ্বান জনাব পৰাকৈ মই নিজকে এটা পৰ্যায়লৈ গৈছোঁ বুলি অনুভৱ নকৰোঁ, কিন্তু ডাঙৰ কথা হ'ল আমি এতিয়া প্ৰত্যেকগৰাকী নাৰীয়ে শিক্ষাৰ পোহৰ পাইছোঁ নাই, শিক্ষাৰ পোহৰ পাৰিছোঁ নাই, সেইটো ডাঙৰ কথা। আমি এতিয়া ৰাজনৈতিকভাৱে সচেতন হয়নে সেয়া ডাঙৰ কথা, আমি এতিয়া সামাজিকভাৱে সচেতন হয়নে নহয় সেয়া ডাঙৰ কথা। যেতিয়া খুব ভিতৰুৱা অঞ্চলৰ এগৰাকী মহিলাক মই লগ পাওঁ, তেতিয়া মোৰ অকণমান দুখ লাগে এই কাৰণে, হয়তো তেওঁ পদ্ধতিগত শিক্ষাৰে শিক্ষিত নহ'ব পাৰে, কিন্তু সমাজখনৰ কথা তেওঁ জানিব লাগে। এগৰাকী নাৰীয়ে যেতিয়া সমাজখনৰ কথা একেবাৰে নাজানে, সমাজত কি ঘটি আছে সেয়া নাজানে, তেতিয়া সেইগৰাকী নাৰীৰ বাবে সমাজৰ পোহৰবিলাক তেওঁ নাপায়। গতিকে ডাঙৰ কথা হৈছে প্ৰত্যেকগৰাকী নাৰীয়ে
পুথিগত শিক্ষাৰে শিক্ষিত নহ'লেও সমাজখনক চিনি পাব লাগিব, জ্ঞানৰ পোহৰেৰে শিক্ষিত হ'ব লাগিব, আৰু এগৰাকী নাৰী যেতিয়া জ্ঞানৰ পোহৰেৰে নিজৰ জীৱনটোক পোহৰাব পাৰিব, সেই পোহৰেৰেহে কিন্তু সেইগৰাকী নাৰীয়ে অঞ্চলটো পোহৰাব পাৰিব। কাৰণ আমি এটা কথা সকলোৱে জানো, এখন সমাজৰ অগ্ৰগতিৰ ক্ষেত্ৰত এগৰাকী নাৰীৰ ভূমিকা আটাইতকৈ বেছি। এটাই অনুৰোধ বা মই ঘূৰি ফুৰোঁতে দেখা মহিলাসকলক লৈ মই এটাই সদায় অনুৰোধ জনাওঁ, আপোনালোকে এতিয়াও অন্ততঃ শিক্ষাগত অকণমান নিজৰ জীৱনটোক পোহৰাব পৰাকৈ শিক্ষাৰে শিক্ষিত হওক, আৰু সমাজখনৰ প্ৰতি থকা আপোনালোকৰ কৰ্তব্যবিলাক কৰ্তব্যখিনি কৰোঁতে আপোনালোক কেতিয়াও পিছ পৰি নাথাকিব। আগবঢ়াইছে সাম্প্ৰতিক কালত নাৰীৰ সামাজিক দায়বদ্ধতা কেনে হোৱা আচলতে আপোনালোকৰ আমাৰ সমাজত যিটো আমাৰ যুৱ প্ৰজন্ম হওক বা সমাজৰ যিটো উচ্ছৃংখলতা হওক, এইটো খুব বাঢ়িবলৈ লৈছে। নাৰীগৰাকী হ'ল মাতৃ হিচাপে নাৰীগৰাকীৰ দায়িত্ব অপৰিসীম। আমাৰ সন্তানসকল কেনেকৈ আমি সুপথে আনিব পাৰোঁ, কেনেকৈ সুশিক্ষা দিব পাৰোঁ, নাৰীসকলৰ দায়িত্ব বহুত। সেইটো ব্যৱস্থা ল'বৰ কাৰণে আমি আমাৰ নিজৰ ঘৰখন, নিজৰ পৰিয়ালটো, নিজৰ সমাজখন বা নিজৰ অঞ্চলটো আমি প্ৰথমতে চেষ্টা কৰিম। আৰু আমাৰ যিটো সমাজত আমাৰ নাৰীসকলৰ শিক্ষা আৰু বাল্য বিবাহ, এইটোৱে মানে আমাৰ নাৰীসকলক বহুত পিছুৱাই নিছে। তাৰ উপৰি আমাৰ যিটো অন্ধবিশ্বাসটো ডাইনী হৈতাটোৱে আমাৰ মহিলাসকলক মানে আগুৱাই যোৱাত বহুতো অসুবিধা কৰিছে। আৰু মহিলাসকলে নিজেই যিমান শিক্ষিতই নহওক অন্ধবিশ্বাসী, আমি পায় নেপায় এইবিলাকতে আমি আছোঁ। গতিকে এইখিনি আমি নিৰাময় কৰিবৰ কাৰণে মহিলাসকল আগুৱাই আহিব লাগিব, মহিলাসকল শিক্ষিত হ'ব লাগিব। আৰু অকল পাঠ্যপুথি শিক্ষিতই মই কোৱা নাই, সামাজিক বা জ্ঞান এইবিলাক আমাৰ প্ৰয়োজন। তাৰ বাবে আধ্যাত্মিক শিক্ষাটো বহুত প্ৰয়োজন। ঘৰখনত প্ৰত্যেক শিশুকে আমি সেৱাৰ মনোভাৱটো আমি জগাই তুলিব লাগিব, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, কেনেকৈ ডাঙৰক সন্মান কৰিব লাগে, শিষ্টাচাৰ, নীতি আচাৰ ব্যৱহাৰ, এইটো আমাক শিকোৱাটো বহুত উচিত। আৰু তাৰোপৰি আমাৰ মাতৃভাষাৰ ওপৰত আমি লেখিকা সমাৰোহে আমি গুৰুত্ব দি আহিছোঁ। কাৰণ মাতৃভাষাটো আমাৰ এতিয়া বৰ সংকটত পৰিছে। মাতৃভাষা আমি গৰ্ভত থাকোঁতে আমি যিটো ভাষা শিকিছোঁ, যিটো ভাষাত আমি সপোন দেখোঁ, সেই ভাষাটোৱে আমাৰ এতিয়া মানে বৰ মানে কৰাল গাখত পৰিছে বুলি ক'ব পাৰি। সেইটোৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে হাতত হাত ধৰি আমি আমাৰ যিবিলাক আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে আমি আগুৱাই আহিব লাগিব। তাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। অকল যদিও নাৰী দেখা পোৱা গৈছে, আচলতে এই এনেধৰণৰ কিছু কাম নাৰী পুৰুষ আমি বেলেগ বুলি নাভাবোঁ। কাৰণ নাৰীগৰাকীক পুৰুষে সহায় কৰিব লাগিব। আমাৰ শাস্ত্ৰটো কৈছে, আগতে আমাৰ শংকৰ গুৰুজনাই নাৰীক মানে বহুত আগস্থান দি গৈছিলে। তেখেতে কৈছিলে যে নাৰীসকলক বাদ দি আমি একো কামেই কৰিব নোৱাৰোঁ। তাৰোপৰি আমাৰ মহাত্মা গান্ধীয়ে নাৰীসকলক লগত লৈহে দেশ স্বাধীন হ'ব বুলি কৈছিলে। গতিকে পুৰুষ প্ৰকৃতি হৈবা একমতি, তেতিয়াহে সিজিব হৰিত ভকতি। গতিকে পুৰুষ আৰু নাৰী সমানে আগুৱাই আহিলেহে এখন সুস্থ সমাজ আমি গঢ়িব পাৰিম। এইখিনি আমাৰ বাৰ্তা ৰাইজৰ কাৰণে। আৰু তোমালোক আজি আহিলা আমাৰ সভালৈ, তাৰ বাবে আমি লেখিকা সমাৰোহ তৰফৰ পৰা বহুত ধন্যবাদ জনালোঁ। লগতে আমাৰ জ্যেষ্ঠ সাংবাদিক আছে আজি আমাৰ মাজত, আমি তেখেতৰ পৰা আজি বহু কথা শিকিলোঁ, শুনিলোঁ, জানিলোঁ। তাৰ বাবে এই চেগতে তেখেতলৈকেও বহুত মই ধন্যবাদ জনাইছোঁ। নমস্কাৰ।